10 গৰাকী হিমন্ত বিশ্ব শৰ্মা আহিলেও এগৰাকী লুৰিণজ্যোতি গগৈৰ নিচিনা অসমীয়া হৈ দেখুৱাব নোৱাৰে আৰু এই মিছলীয়া হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা মানুহে অসমৰ বজ্ৰকণ্ঠ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক এনেকে কোৱাৰ সাহস 10 গৰাকী হিমন্ত বিশ্ব শৰ্মা আহিলেও এগৰাকী লুৰিণজ্যোতি গগৈৰ নিচিনা অসমীয়া হৈ দেখুৱাব নোৱাৰে আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে লুৰিণজ্যোতি গগৈৰ নিচিনা মানুহে নিজকে অসমীয়া বুলি ক'বলৈ লাজ পাব লাগে আমি কওঁ যে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা মানুহে নিজকে অসমীয়া বুলি ক'বলৈ লাজ পাব লাগে এই মানুহগৰাকীয়ে কেৱল মাত্ৰ নিজৰ চকীখনৰ কাৰণে অসম মাতৃৰ লগত কৰা ঠগবাজি ৰাইজে প্ৰতিবাৰে ধৰাত পেলাইছে যেতিয়া সামুগুৰিত সো-কল সন্দেহযুক্ত নাগৰিকৰ ভোটেৰে দীপ্লুৰঞ্জন শৰ্মা জিকে তেতিয়া সেই সন্দেহযুক্ত নাগৰিকসকল হিমন্ত বিশ্ব শৰ্মাৰ আপোন হৈ পৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেইদিনমান আগতে প্ৰেছ মিট দি কৈছিলে যে আমুক অঞ্চলত সংখ্যালঘু ভোটেৰে তেওঁ জিকিছে মিয়া মানুহৰ ভোটেৰে তেওঁ জিকিছে তেতিয়া সেই মিয়াবোৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আপোন হৈ পৰে যিবোৰ মিয়াই তেওঁক আঞ্চলিক পঞ্চায়তৰ সদস্য জিকাইছে জিলা পৰিষদ জিকাইছে আৰু বিধায়ক জিকাইছে এই খেলখন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাৰ লগত খেলি আছে নিজৰ লগত খেলি আছে আৰু সেলফ গোল দি আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ইতিহাস আছে অসম মাতৃৰ লগত ঠগবাজি কৰাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই নিজৰ মাতৃ অসম মাতৃৰ প্ৰতি থকা ভাল পোৱাৰ কাৰণে নিজৰ মানুহখিনি নিজৰ ভাষা কৃষ্টি সংস্কৃতিৰ কাৰণে অসমীয়া মানুহখিনিৰ ৰাজনৈতিক অধিকাৰৰ যুঁজখন আপোচবিহীনভাৱে নেতৃত্ব দি আছে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা মিজোৰামৰ পুলিচে যেতিয়া অসমৰ 6 গৰাকী পুলিচ মাৰিছিল গুলিয়াই তেতিয়া কেন্দ্ৰই ক'লে গুৱাহাটী আৰু নলবাৰীলৈকে মাটি এৰি দিম বুলি কোৱা দুৰ্বল আৰু এই মিছলীয়া হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা মানুহে অসমৰ বজ্ৰকণ্ঠ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক এনেকে কোৱাৰ সাহস কৰিব নালাগে অসম মাতৃৰ লগত বাৰ ঠগবাজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কিয় সাহস হোৱা নাই শ্বেতপত্ৰ প্ৰকাশ কৰি যে কোনোদিন আদানী আম্বানীক অসমত মাটি নিদিব আপোনাৰ ইতিহাস আছে আদানী আম্বানীক মাটি গোটোৱা আপোনাৰ ইতিহাস আছে অসমৰ মাটি বহিৰাগতক গোটোৱা আপোনাৰ ইতিহাস আছে অসম মাতৃৰ লগত ঠগবাজি কৰা হেতু কাৰণে ৰাইজে কথাবোৰ কৈছে আৰু আপুনি যে এই ডাবল গেমখন খেলি আছে দুটলীয়া গেমখন খেলি আছে আপুনি যে এবাৰ সন্দেহযুক্ত নাগৰিক বুলি কৈ এই নাটকখন কৰি আছে আনহাতে সেই সন্দেহযুক্ত নাগৰিকবোৰে যেতিয়া আপোনাক ভোট দিয়ে আপোনাৰ এমএলএ জিকায় আপোনাৰ জিলা পৰিষদ জিকায় তেতিয়া আপোনাৰ আপোন হৈ পৰে এই দুটলীয়া এই দুমুখীয়া কথাবতৰাবোৰ অসমৰ ৰাইজে ধৰাত পেলাইছে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি হকিয়াই দিছো লুৰিণজ্যোতি গগৈৰ নিচিনা এগৰাকী ব্যক্তিত্ব যিগৰাকী মানুহে হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত বিক্ৰী নগৈ আপোচ নকৰি আপোচবিহীনভাৱে এই জাতীয় সংগ্ৰামখন চলাই নিছে তেখেতৰ প্ৰতি এনে ধৰণৰ শব্দ ব্যৱহাৰ নকৰিবলৈ আমি মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক হকিয়াই দিছো আপুনি লুণ্ঠন চলাইছে আপোনাৰ পৰিয়ালৰ সম্পত্তি শ কোটি টকাৰ বৃদ্ধি হৈছে আপুনি মিজোৰামৰ পুলিচে অসম পুলিচক মাৰাৰ সময়ত কয় যে কেন্দ্ৰই ক'লে আপুনি গুৱাহাটীলৈ নলবাৰীলৈ মাটি এৰি দিব আপুনি মেঘালয়ক মাটি হস্তান্তৰ কৰি থাকে আপুনি নাগাৰ আগ্ৰাসনৰ পাছতো আপুনি আগ্ৰাসন নাই হোৱা বুলি কয় আপুনি আপোনাৰ সাংগুপাংগু সকলৰ সম্পত্তি শ কোটি টকাৰ বৃদ্ধি কৰিছে আপুনি নিৰ্মাণৰ নামত লুণ্ঠন কাৰ্য চলাইছে আপোনাৰ দিনত এগৰাকীও বাংলাদেশী খেদিব পৰা নাই আপুনি ইমান বছৰে শাসনত থকাৰ পাছতো এই ইস্যুটোলৈয়ে আপুনি গৰম কৰি নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বিচাৰিছে আপুনি অসমৰ ৰাজনৈতিক পৰিৱেশ বিনষ্ট কৰি আছে আপুনি সাংবিধানিক পদত থাকি সাম্প্ৰদায়িক বিহবাস্প বিয়পোৱাৰ চেষ্টা কৰি আছে আৰু আপুনিয়ে দুটলীয়া কথা কয় বাৰ এফালে আপোনাক ভোট দিয়া মেয়াখিনি আপোন ভোট নিদিয়াখিনি সন্দেহযুক্ত এই কথাবতৰাবোৰ ৰাইজে ধৰা পেলাইছে গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি হকিয়াই দিছো লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ নিচিনা এনে ধৰণৰ শব্দ বা ব্যৱহাৰ যাতে আপুনি নকৰে ধন্যবাদ জয় অসম